Hello everyone, মই এই ভিডিওৰ প্ৰথম পাৰ্টটো অলৰেডি ডিসকাস কৰিছো যি সকলে পাৰ্ট 1 ভিডিওটো এতিয়ালৈ চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে চাই লব আহক দেৰি নকৰি প্ৰথম প্ৰশ্নটো চাওঁ Which one of the following archaeologists discovered the Harappa site of the Indus Valley civilization? তলৰ কোন গৰাকী পুৰাতত্ত্ববিদে কোন প্ৰথমবাৰৰ বাবে ইন্দাস ভেলী সভ্যতাৰ হাৰাপ্পা নামৰ স্থলডোখৰ আৱিষ্কাৰ কৰিছিল শুদ্ধ উত্তৰটি হ'ব দয়াৰাম সাহানী দয়াৰাম সাহানী হৈছে ভাৰতীয় পুৰাতত্ত্ববিদ তেওঁ আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ প্ৰথম ডাইৰেক্টৰ জেনেৰেল আছিল তেওঁক পাঞ্জাব চৰকাৰে ৰায় বাহাদুৰ মেডেলেৰে পুৰস্কৃত কৰিছিল নেক্সট কোৱেশ্চন What was the time period of Indus civilization or Harappan civilization? Indus তথা Harappan সভ্যতাই বিশেষকৈ কোনটো সময় বুজায় শুদ্ধ উত্তৰটি হ'ব 2500 BC to 1750 BC BC অৰ্থাৎ before Christ যীশু খ্ৰীষ্টৰ জন্মৰ আগৰ সময়ছোৱা Next question The Great Bath of the Harappan civilization has been found at Harappan সভ্যতাৰ আটাইতকৈ ডাঙৰ স্নানঘৰ ক'ত বিচাৰি পোৱা যায় শুদ্ধ উত্তৰটি হ'ব মহেঞ্জো-দাৰো মহেঞ্জো-দাৰোক মাউণ্ট অফ দি ডেড নামেৰেও জনা যায় নেক্সট কোৱেশ্চন Harappan people used garments of Harappan সভ্যতাৰ লোকসকলে বিশেষকৈ কিহেৰে তৈয়াৰী কাপোৰ ব্যৱহাৰ কৰিছিল শুদ্ধ উত্তৰটি হ'ব কটন এণ্ড উল তেওঁলোকে বিশেষকৈ কটন আৰু উলেৰে তৈয়াৰী কাপোৰ ব্যৱহাৰ কৰিছিল নেক্সট কোৱেশ্চন Which of the following was one of the great achievements of the Indus Valley civilization Indus Valley সভ্যতাৰ আটাইতকৈ বৃহৎ সাফল্য তলৰ কোনটোক কোৱা হয় শুদ্ধ উত্তৰটি হ'ব sophisticated plumbing and sewage system sewage system of water waste collection system বুলিও কোৱা হয় next question which of the following materials was used in making the seals of mohenjo-daro mohenjo-darot বহুতো মোহৰ পোৱা গৈছে গতিকে তলৰ উল্লেখিত কোনটো ম্যাটেৰিয়েলছৰ পৰা সেই মোহৰবোৰ তৈয়াৰ কৰা হৈছিল শুদ্ধ উত্তৰটি হ'ব ষ্টিটাইট ষ্টিটাইট হৈছে সাবুন আকৃতিৰ কিছুমান শিল বা পাথৰ Next question. At which of the following sites were evidences of rice cultivation found? তলৰ কোনডোখৰ ঠাইত চাউলৰ খেতিৰ প্ৰমাণ পোৱা গৈছে শুদ্ধ উত্তৰটি হ'ব লথাল Next question. The essential feature of the Indus Valley civilization was Indus Valley সভ্যতাৰ বিশেষ বৈশিষ্ট্য কোনটো আছিল শুদ্ধ উত্তৰটি হ'ব organized city life Next question. The Indus Valley civilization belongs to which of the following period? Indus Valley সভ্যতা তলত উল্লেখিত কোনটো সময়ক বুজায় শুদ্ধ উত্তৰটি হ'ব ব্ৰঞ্জ এজ ব্ৰঞ্জ এজক নিওলিথিক পিৰিয়ড বুলিও জনা যায় নিওলিথিক পিৰিয়ড হৈছে এনেকুৱা এটা পিৰিয়ড য'ত শিলৰ ব্যৱহাৰ বেছিকৈ দেখা পোৱা যায় Next question. Who of the following is known for initial discoveries at Mohenjo-daro which led to its excavations? Mohenjo-darot বহুতো খনন কাৰ্য হৈছে গতিকে তলত উল্লেখিত কোন গৰাকী পুৰাতত্ত্ববিদে এই খনন কাৰ্য কোন প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰিছিল শুদ্ধ উত্তৰটি হ'ব R.D. বেনাৰ্জী R.D. বেনাৰ্জীৰ সম্পূৰ্ণ নামটো হৈছে ৰাখাল দাস বন্দ্যোপাধ্যায় তেওঁ হৈছে এগৰাকী ভাৰতীয় পুৰাতত্ত্ববিদ তেওঁ বানাৰস হিন্দু ইউনিভাৰ্চিটিৰ এগৰাকী প্ৰফেসৰ আছিল Next question. The nature of Indus Valley civilization was Indus Valley সভ্যতাৰ প্ৰকৃতি কেনেকুৱা আছিল এই কোৱেশ্চনটোৰ এনসাৰ আপোনালোকে মোক কমেন্ট কৰি জনাব Next question. Kalibangan was situated on the banks of river কালিবাংগান তলত উল্লেখিত কোনটো নদীৰ পাৰত অৱস্থিত আছিল শুদ্ধ উত্তৰটি হ'ব ঘাগৰ Next question. At which of the following sites was the bronze statue of the dancing girl found?
এগৰাকী ছোৱালীয়ে নৃত্য কৰি থকা এটা ব্ৰঞ্জৰ মূৰ্তি বিচাৰি পোৱা গৈছে গতিকে তলৰ উল্লেখিত কোনটো ঠাইত এই ব্ৰঞ্জৰ মূৰ্তিটো পোৱা গৈছিল শুদ্ধ উত্তৰটি হ'ব মহেঞ্জোদাৰো নেক্সট কোৱেশ্চন দ্য স্ক্ৰিপ্ট অফ ইণ্ডাছ ভেলী পিপল ৱাজ ইণ্ডাছ ভেলী সভ্যতাৰ লোকসকলে ব্যৱহাৰ কৰা লিপি তলৰ উল্লেখিত কোনটো আছিল শুদ্ধ উত্তৰটি হ'ব পিক্টোগ্ৰাফিক স্ক্ৰিপ্ট হৈছে চিত্ৰলিপি আজি মই এই পাৰ্টটোত 20টা কোৱেশ্চন ডিসকাস কৰিলো এনচিয়েন্ট ইণ্ডিয়াৰ লগতে মই মেডিয়েবল ইণ্ডিয়া আৰু মডাৰ্ণ ইণ্ডিয়াৰ বিষয়েও ডিসকাস কৰিম যদি এই ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব আৰু যদি কিবা ডাউট থাকি যায় কমেন্ট বক্সত কমেন্ট কৰি জনাব যদি আপোনালোকে আমাৰ সোশ্যাল মিডিয়া প্লেটফৰ্মসমূহত এতিয়ালৈকে জয়েন কৰা নাই তেন্তে জয়েন কৰি ল'ব ইয়াৰ লিংক ডেসক্ৰিপশ্যনত দিয়া আছে আৰু যদি মোক পাৰ্সোনালি মেছেজ কৰিব বিচাৰে তেন্তে মোৰ ইনষ্টাগ্ৰাম আইডি ডেসক্ৰিপশ্যনত দিয়া আছে আপোনালোকে মেছেজ কৰিব পাৰে মই সকলো মেছেজৰ ৰিপ্লাই দিব চেষ্টা কৰিম এই ভিডিঅ'টো ইমানেই আকৌ লগ পাম নেক্সট পাৰ্টত থ্যাংক ইউ so much